আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ নতুন ইউটিউব চেনেলৰ প্ৰথমতে ভিডিঅ' আশা কৰিছোঁ আপোনালোকে মোক আদৰি ল'ব 2023 এটা মোৰ নতুন গ'ল মই ইউটিউব ভিডিঅ' বনাম ইয়াত আপোনালোকে দেখিবলৈ পাব মই ক'ত ফুৰিছোঁ বা আমাৰ ৰুমতে থাকিলে কেতিয়াবা কিবা মন গ'লে কিবা বনালে সেয়া ৰেচিপিও আপোনালোকৰ আগত শ্বেয়াৰ কৰিম গতিকে আজি মই প্ৰথমতে আৰম্ভ কৰিছোঁ এটা ৰেচিপিৰ সৈতে মই এটা ৰুমত শুই আছিলোঁ ৰুম বেকগ্ৰাউণ্ডটো একদম সাংঘাতিক বেয়াই হৈ আছে এতিয়া মোৰ অত্যন্ত ভোক লাগিছে কিবা এটা খাবলৈ মন গৈছে তো ইউটিউবতে চালোঁ মই ইমান বনাবলৈ মই বিশেষ নাজানোৱে অলৰেডি ইউটিউবত তাৰ ৰেচিপি শ্বেয়াৰ কৰাই আছে তথাপিও মই এতিয়া বনাম বুলি ভাবিছোঁ চুজিৰ কি কয় এইটো চিলা বুলি কয় তো মই বনাবলৈ লৈছোঁ আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো আৰু যদি ভাল লাগে মোৰ ইউটিউব চেনেলটো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ গতিকে আৰম্ভ কৰিছোঁ মোৰ প্ৰথমতে ব্লগ এয়া কিছু সময় পূৰ্বে মই চুজিখিনি অকণমান পানীৰ লগত মিক্স কৰি এনেকৈ মানে মিক্স হ'বৰ কাৰণে কিছু সময় থৈ দিছিলোঁ যাতে চুজিখিনি ভালকৈ ফুলি উঠে এনেকৈ হৈ গৈছে বাৰু এতিয়া তো এইখিনি মই চুজি লৈছোঁ বেছি নহয় ফাৰ্ষ্ট টাইম ট্ৰায়েল মাৰিছোঁ কি হ'ব মই নাজানো গতিকে অকণমানেই লৈছোঁ আৰু এইফালে মই কাটি লৈছোঁ বিলাহী তাৰপিছত এয়া কেপচিকাম আৰু কি কয় পিঁয়াজ গতিকে এতিয়া চাব কি কৰি আছোঁ মই পিছত ভইচ অভাৰ দি কৈ যাম মই এতিয়া কেমেৰাটো মোৰ পিনে কৰি লৈ বাকীখিনি দেখুৱাই যাম চাই থাকিব বাতিটো সৰু হোৱাৰ কাৰণে মই ইয়াতে চৰিয়াটোতে লৈ ল'লোঁ এতিয়া নাজানো এতিয়া পানীটো বেছি হ'ল নে কি গম নাপাওঁ এতিয়া মই ইয়াতে চব্জিখিনি এড কৰি যাম এতিয়া ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ মিশ্ৰণটো দেখিবলৈতো ধুনীয়াই লাগিছে বাৰু নাজানো কি হয় এতিয়া ইয়াত অলপ নিমখ এড কৰিম সোৱাদ অনুসৰি ৰ'ব নিমখ লৈছোঁ এতিয়া অলপ নিমখ দি লৈছোঁ মই নাজানো আৰু কি হ'ব এতিয়া নিমখ দি লৈছোঁ এতিয়া অলপ মছলা অলপ এড কৰি দিওঁ ইয়াতে চব মছলা মোৰ মিক্স আছে মই মিক্স কৰি লৈছোঁ বেছি নিদিওঁ অলপ মছলা খালে মোৰ কি হয় গেষ্ট্ৰিক হৈ যায় গতিকে হৈ যাব নিমখ দিলোঁ আৰু মছলা দিলোঁ মিশ্ৰণটো বনাই ল'লোঁ এইপিনে কেৰাহীখন গৰম হ'বলৈ দিছোঁ কেৰাহীখন গৰম হ'লে অলপ তাত তেল দি মিশ্ৰণটো দি দিম চাই থাকিব এই কেৰাহীখন গৰম হওঁতে নাম মাত্ৰ তেল দি লৈছোঁ মই মিঠাতেল ইউজ কৰিছোঁ আপোনালোকে যদি ৰিফাইন ইউজ কৰে ৰিফাইনো ইউজ কৰিব পাৰে তো মই কেৰাহীখনৰ নামমাত্ৰ অকণমান তেল দি লৈছোঁ ইয়াৰ পিছত মই মিশ্ৰণটো তাত দি দিম দিয়াৰ পিছত মোৰ কেমেৰা ধৰিবলৈ দিগদাৰ হৈছে কেমেৰা ধৰিবৰ কাৰণে মোৰ ষ্টেণ্ডো নাই গতিকে হেৰি কৰোঁ মই একেবাৰে হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ তো গাইজ কথা এটা হ'ল মই কৈছিলোঁ একেবাৰে আপোনালোকক বনাই হোৱাৰ পিছত দেখুৱাম পিছে ইমানেই বেয়া হ'ল কি হ'ল মই নাজানো কিন্তু মই তেনেকৈ বনাইছিলোঁ কথাটো হ'ল মোৰ এনেকৈ দিয়াৰ পাছত নুঠিলে চিলাটো নুঠাৰ কাৰণে কি হ'ল এয়া চিলা নহ'ল কিবা এটা বেলেগহে হ'ল আৰু দেখাবলৈ মোৰ এতিয়া লাজে লাগিছে তথাপিও দেখাওঁ নেকি চব আশা এৰি লাজ সন্মান
কি হৈছে সেইটো নাজানো এতিয়া পেলাবলৈ ৰেডি হৈছোঁ আৰু তথাপিও আপোনালোকে এবাৰ দেখাম বুলি কৈছিলোঁ যেতিয়া আপোনালোকে হাঁহিবলৈ হ'লেওতো পাব চাওক মোৰ হ'ব লাগিছিলে এইটো কিন্তু হ'লগৈ টেং টেনেং অৱস্থা বেয়া ইয়াতকৈ চাগে বেয়া অৱস্থাত চিলা কোনেও বনোৱা নাই আজি ফাৰ্ষ্ট টাইম মই বনাইছিলোঁ তাৰ গতি হ'ল এয়া যিয়ে নহওক পেলাবলৈ হ'ল আৰু তথাপিও আপোনালোকক বনাই হোৱাৰ পিছত দেখাম বুলি কৈছিলোঁ সেয়ে দেখুৱালোঁ এইটো মোৰ কি হ'ল বাৰু তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিলে মই ইমান বেয়াকৈ ৰেচিপি ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ সাংঘাতিকেই বেয়া হ'ল কি কৰিব উপায় নাই নাজানিলোঁ বনাবলৈ হয়তো অলপ পানী কম নেকি বেছি হ'ল মোৰ কম হ'ল নেকি অলপ বেছিকৈ দিব লাগিছিল নেকি তেতিয়া উঠিলেহেঁতেন চাগে আৰু হেৰিটোও বেছি হ'ল চাগে ভেজিটেবল বেছি হ'ল চাগে সেইকাৰণে সেয়া হ'ল বাৰু যিয়ে নহওক ভোক লাগি আছে কিবা এটা খাওঁকৈ বাহিৰতে এনেকৈ আজি মই প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিছোঁ যিয়ে হওক আপোনালোকক দেখুৱাইছোঁ গতিকে আপোনালোকে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব ভিডিঅ'টো একোৱেই হোৱা নাই একোৱেই নাই তথাপিও লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে এনেকৈ মোক আঁকোৱালি লয় নিশ্চয় মই বেলেগ ৰেচিপিৰ সৈতে নতুবা মই যদি ক'ৰবাত কিবা ফুৰিবলৈ যাওঁ সেই ভিডিঅ' শ্বেয়াৰ কৰিম তো শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ সহায় হয় যেতিয়া মোক নিশ্চয় লাগিব গতিকে আকৌ কৈছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই নিয়াত আপোনালোকে মোক সহায় কৰিব বুলি আশা কৰিছোঁ এইখিনিকে আৰু বিশেষ আজি নকওঁ এতিয়া মই কিবা এটা বাহিৰতে খাই আহোঁ সেয়াই আৰু বিশেষ আৰু কৈ নাথাকি এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ নতুন বছৰৰ আগতীয়াকৈ সকলোকে শুভেচ্ছা দিছোঁ মই 23ৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ ব্লগ বনোৱা কিন্তু এতিয়া হোৱা নাই যেনিবা আজি 30 তাৰিখ হৈছে 1 তাৰিখৰ পৰা মই বনাম চেষ্টা কৰিম কি হয় নাজানো গতিকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা সকলোৰে আগত মই শুভেচ্ছা দিলোঁ এইখিনিয়ে গতিকে ভালে থাকক সুস্থ থাকক